ये सफर मंजिलों की ना है कोई खबर। स्वागतम জানালো তো গাইস আমি আজি বেলকনা রাখত যাই আছো তো বলক তো গাইস ইটো তা কার্যালয় হয় আর আমি যাই আছো মজাকে তো বলক তো গাইস মানে আজি রাখছা ভাই খোজকাঢ়ি আজি মানে গাড়ী নাই তো যাইছো বিদায় বেলকনা রাখত তো বলক গাইস মানে ইয়াত গাড়ী চাগুৰি আগুৰিছে মানে তাৰ পৰা আৰু মানে গাড়ী সোমাব নিদিয়ে তো বলক বলক তো গাইস মানে বিজনেস মানে হোটেল আৰু কেনেকৈ দিছে চাওকচোন ভাল লগা আছে মানে হেৰিটোৱে ভিউটোৱে মানে মজা লগা আছে তিনিখন আছে একেলগে তো মানুহ তো বলক মূৰ্তি দেখুৱাব আৰু প্ৰকাশে মানে মই অলপ কাম আছে কামটো কৰি লওঁ প্ৰকাশে আপোনালোকক চব দেখুৱাব মানে তেল চোৰা আহি আছে ধামাকা বজাই আছে ব্লগটো কণ্টিনিউ চাই থাকিব গাইস মানে এবাৰ মজাকে সজাইছি আৰু ৰাখ মানে মজা লগা আছে তলত আছে তো গাইস তলত যা দেখুৱাই আছো চব তো বলক তো গাইস মানে এবার লাইট আৰু চাৰ হয় মানে লাইট আৰু এয়া আৰু গাইস মানে মজা বাজি উঠি আছে তো গাইস মজা ভিউ আৰু আজি চাৰো লাইটে আৰু না চকৰি এবাৰ মজা লাইট নাও আছে নাও চাবাৰে কি সৰুজনীৰ কাৰণে পুলিয়ামটো কৰা জাগা আৰু চাবাৰে পুৰা ৰেল ঘূৰি আছে আৰু ক'ত বা যায় এই উঠছি নাও চলাই আছে পূর্বে লাগবে এইটা তো এটা আছে মিষ্টিয়া ইয়াত 5 মিনিট উঠিব পাৰি 5 মিনিটত 100 টকা লয় টিকেট মানে 5 মিনিট পৰি যাব লাগে
তো গাইছ মানে ইয়াত 10 টকাৰে মানে টিকেট আৰু মানে এই ফ্ৰিজ পায় এই গাড়ী পায় এই 100 টকা দি কিনি নাও দিত আচ্ছা 10 টকা দি আচ্ছা গাইছ মানে চাব পাৰে কিমান মানে দোকান আৰু এইবিলাক দোকান আৰু বহুত মজা তো গাইছ আমাৰ নিকু ইয়াত কাম কৰি আছে কি বনছি এগলা খান মজা জোৰ আহিছো আমি তো গাইস আমি আহি পালো চিৰিয়াখানা তো বলো কি আছে গাইস কি মজা আৰু গাইছ দোকানত আছে বাবলি গোল চিখৰ এয়া চিপ আছে ঘৰ আছে ইবাগে ঘৰ আছে মজা এই চালত কুমড়ো আছে এয়া আৰু এই কি মজা পানী এইটো গাইছ নাম কৰে শংকৰদেৱ আছে আৰু ইয়াত নাম ধৰিছে আৰু গাইছ এইটো গোৱালি মানে গৰু বন্ধ কৰে এই দেখিছেনে এয়া এইবোৰ আৰু ইয়াত শংকৰদেৱ আছে কীৰ্তন ঘৰটো তো গাইছ মানে তেল চুৰা আহি গ'ল আৰু কৰ্মচাৰীয়ে বহুত থেংক ইউ লগাই দিয়াৰ বাবে বাকী খালি দিবা আৰু গাড়ীখন খাব পাইছে মোৰ চেনেলটো বিষয়ে কৈ দিয়া জয়নেশ্বৰ ব্লগ আপোনালোকে দাদাৰ চেনেলটো চাই থাকিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়া নতুন নতুন ভিডিঅ'বোৰ দেখাম ঠিক আছে আমি তোমাৰ এতিয়া চামৰ ষ্টেচন আৰু গাইছ মানে চাব পাৰে বিলাক আছে গাইছ মানে এই হ'ল ৰাসলীলা গাইছ চোৰাক লগ কৰি আহিলোঁ তো এতিয়া তেওঁৰ ষ্টেজ প্ৰগ্ৰেম দেখুৱাই আছোঁ তো গাইছ মানে চাব পাৰে কি এটা ভিউ আৰু মজা তো গাইছ মানে এই লটাৰী মানে পাই যাব এইখন আছে NS এইখনো আৰু সেইখন আছে পালচাৰ আৰু গাইছ চাব পাৰে ই ৰিক্সাও আছে মজা আৰু এইগিলাখান ইমান মানে খেলবা পাৰে আপোনালোকে এইটো ছাৰ লাইক কৰি দিছে আৰু গাইছ মানে চাব পাৰে আমি খাম বুলি ইয়াত হোটেলত বহি ল'লোঁ আৰু এইখন মেনিউ কি খাওঁ তাকে ঠিক কৰি আছোঁ তো ঠিক কৰি মানে খাম আৰু কি মানে দামবিলাক বহুত এয়া দামবিলাক গোটাই 160 80 গোটাই 60টো নাই আছে এটা এইটো আৰু এইবাগে আছে 150 মানে 200 দে আৰু গাইছ মানে বিৰিয়ানী খাই আছোঁ ৰিও খাই আছে এই বহি আছে ধন্যবাদ ওই গরুসো চিকেন সাইনবোর্ড তো দোকানের হয় এই নহয় এই যান বাহন মটৰ গাড়ী চলাওঁতে হেনে কাৰণে বুজিছে না আজিৰ পৰাতে ৰিময় চুপাৰমেন আহিম বুলি কথা নাহাৰিবি মই শুনা পাইছোঁ তহঁতৰ দেউতাৰে পৰা আজি তহঁতক টিউশ্যন কৰা বস্তু হয় না আমাৰ দেউতাই আমাক টিউশ্যন কৰে কি কৰে আমাক দেউতাই গণিত হিন্দী ইংলিছ এই সব শিকয় গণিত শিকয় ইংৰাজী শিকয় সব শিকয়
বা দেউতাৰে বহুত পঢ়ছিল নে কিন্তু আমার দেউতাই বহুত পড়া 17 বছর মেট্রিক পাস করছে আমার দেউতাই ভাবিছা আমার দেউতা কিমান পড়া জানিব পাৰিলে কিছু ইংৰাজী পঢ়ি আছে তো গাইস আমার ভিডিও যদি রাখ ভাল লাগিল তো ভিডিওটি যদি ভাল লাগিল লাইক কমেন্ট শেয়ার এন্ড সাবস্ক্রাইব করে থইব তো নেক্সট ভিডিওতে লগ পাম বাই